হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ নিশ্চয় ভালেই আৰু সদায় ভালদৰে থাকক। আমি যাম এতিয়া মাঘৰ বিহু বজাৰ কৰিবলৈ। আজি আমাৰ মাঘৰ বিহুৰ পাৰ্টি আছে বহুত ডাঙৰকৈ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। और क्या चाहिए? আৰু এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি যাওঁ গাহৰি আনিবৰ কাৰণে। এতিয়া আমি গৈ আছোঁ গাহৰি আনিবৰ কাৰণে, কাৰণ মাঘ বিহু সেইকাৰণে গাহৰিটো মেইন নহয় জানো। আমাৰ ওচৰত মানে গাহৰি তেনেকৈ দোকান আছে, কিন্তু সিমানো ভাল নহয়, সেইকাৰণে আমি ষ্ট'ৰৰ পৰা গাহৰিটো আনিলোঁগৈ। আৰু আমি গাহৰি লৈ ল'লোঁ 7 কেজি। এইফালে বজাৰৰ পৰা লৈ আহিলোঁ কচুলতি, ঔটেঙা, লাই শাক আৰু গাহৰি মাংস। 2000 years later. এতিয়া আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাম ভাইটিহঁতৰ ঘৰলৈ, কাৰণ আজি বিহুৰ খানাটো আমি ভাইটিহঁতৰ ঘৰতে আয়োজন কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈ চাই থাকিব। এইফালে আমি গোটেইখিনি ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু আছে মানুহ যাব অকণমান পিছত গৈ থাকিব, আমিখিনি আগতীয়াকৈ গৈ থাকোঁ নেকি। লেটছ গো। এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ মাজেৰে আহি আমি প্ৰায় 2 ঘণ্টামানৰ পিছতে ভাইটিহঁতৰ ঘৰ পালোহি আৰু আহি সকলোৱে অলপ বহি লৈছে আৰু চাহ তাহ খাই লওঁ। তাৰপিছত আকৌ আমি খৰি বিচাৰিবলৈ যাব লাগিব আৰু এইফালে চাহ তাহ খাই মেলি আজৰি হৈ আমি আহিলোঁ খৰি আনিবৰ কাৰণে। আৰু এইফালে দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, এটা মনোমোহা সুন্দৰ গাঁৱলীয়া পৰিৱেশ আৰু নৈখনো ইমান ধুনীয়াকৈ বৈ আছে। মাঘৰ বিহু খৰি গোটাইছোঁ। ভীষণ মাঘৰ বিহু। ফিলিং কেনেকুৱা? হেপী মাঘৰ বিহু। কেনেকুৱা লাগিছে? মজা একদম। আৰু এটা চিপ আনিবলৈ হৈ যাব ন? নহয় নহয় সৰিয়হ সকলোৱে লগে ভাগে কৰাৰ বাবে আমাৰ মেজিটো অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ গ'ল আৰু আমিও লাহেকৈ ৰাতিৰ কাৰণে চব্জি কটা মেলা আৰম্ভ কৰি দিলোঁ আৰু ভাত পানী বনাই ল'লোঁ। সকলোৱে নিজৰ নিজৰ কামে কামে লাগি গৈছে আৰু এইফালে গাহৰি মাংস পুৰিবৰ কাৰণে ৰেডি কৰিছে।
আপোনালোকে বাৰু গাহৰি মাংস পুৰি খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। মই হ'লে বহুতেই ভাল পাওঁ। কেতিয়াও ভবা নাছিলোঁ যে ঘৰৰ পৰা বাহিৰত থাকিও আমি আমাৰ হেঁপাহৰ ভোগালী বিহুটো এনেদৰে পালন কৰিব পাৰিম বুলি। আৰু সঁচাকৈ বহুতেই বেছি ভাল লাগিল। ঘৰত থকা যেনেই অনুভৱ হ'ল আৰু সকলোকে লগ পালোঁ, বহুতেই ভাল লাগিল। A few moments later. গা ধুৱাই নাই তুমি? লেতেৰা ইমান দেৰিলৈকে গা ধুৱা নাই? যোৱা বাথৰুম খালী হ'ল, ভিনি ওলালে, ধুই যোৱা। সকলোৱে গা পা ধুই মেলি মেজি জ্বলোৱালৈ বুলি অপেক্ষা কৰি আছে আৰু এইফালে ফাইনেলি আমাৰ মেজি জ্বলি গ'ল। এইখিনিতে আকৌ এবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনবিলাক যাতে আপোনালোক সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। এইফালে আমাৰ মেজি জ্বলি শেষ হৈ গ'ল আৰু আমিও জুইত পুৰা আলু খালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গৃহস্থ বিদায়। বাই বাই। বাই বাই, আকৌ লগ পাম। Bye bye.